হিমন্ত বিশ্ব শৰ্মা আঙুৰীয়া মুছলমানসকলক কৈ আছে যে এইবাৰ মুছলমানসকলৰ কামি হাৰা চিধা কৰি দিব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নাজানে যে মুছলমানসকল কেনেকুৱা। মুছলমানসকলৰ হিমন্ত বিশ্ব শৰ্মাই কামি হাৰা চিধা কৰিব কোনো পদ্ধতিও নোৱাৰে, কাৰণ একমাত্ৰ কামি হাৰা যদি চিধা কৰিব পাৰে মুছলমানসকলৰ আল্লাহে পাৰিব। পৃথিৱীত লিডাৰ আহি ধ্বংস হৈ যাব, তথাপি মুছলমানৰ কামি হাৰা চিধা কৰিব লগা মানুহ পৃথিৱীত জন্ম হয়। গোৰেশ্বৰ সমষ্টিত ধৰক প্ৰায় 30,000 আমাৰ মাইনৰিটি মুছলমানসকল আছে। আমি গোৰেশ্বৰ সমষ্টিত আমাৰ মাইনৰিটিসকলেতো ভোট দিবই, আৰু অন্য জনগোষ্ঠী ভাইসকলেও আমাক ভোট দিব। কিয়? আমাৰ দলৰ এটা স্লোগান আছে যে 1 টাকাৰ ৰাত চলেগা, হিন্দু মুছলিম সাথ চলেগা। প্ৰত্যেকটা জনগোষ্ঠীৰ লগত লৈ কেনেই মই এইবাৰ গোৰেশ্বৰ সমষ্টিত জয় হ'ম। চাওক, মাইনৰিটিসকলৰ যিবিলাক এতিয়াও BPFৰ লিডাৰ হৈ কেনে BJPৰ হৈ প্ৰচাৰ চলাই আছে, সেইটো খুব লাজ লগা কথা। হয়, মই প্ৰথমে মোৰ সাংবাদিক ভাইসকলক মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল চমুকৈ ROC দলৰ মই যেহেতু গোৰেশ্বৰ সমষ্টিৰ কেণ্ডিডেট হয়, আজি কি হ'ব মনটো বহুত ভাল লাগিছে। আজি আপোনাৰ গেৰুৱা, মৰমী চক, আপোনাৰ ভিয়াপাৰা, থেপাৰগাঁও, কাউৰবাহা, মোটামুটি আপোনাৰ 2000-ৰো অধিক জোনাবসকল, আমাৰ ধৰ্মীয় লাইনৰ যিবিলাক জোনাব আছে, আই মাতৃসকল আৰু অন্য জনগোষ্ঠী ভাইসকল আজি 2000-ৰো অধিক আমাৰ দলত যোগদান কৰে। তাৰ কাৰণত মই সকলোকে যিসকলে আমাৰ দলত যোগদান কৰিছে সকলোকে মই শুভেচ্ছা জনাইছোঁ। কি ক'ব আজিৰ দিনত উচ্ছেদৰ কথা ওলাই আছে, কি হ'ব? চাওক, আজিৰ দিনত উচ্ছেদৰ কথা যেহেতু হৈ আছে, সেই মৰ্মে আমাৰ মুছলমানসকলক মই হুঁচিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ যে আমি সকলোৱে সচেতন হওঁ। যেহেতু হিমন্ত বিশ্ব শৰ্মা আঙুৰীয়া মুছলমানসকলক কৈ আছে যে এইবাৰ মুছলমানসকলৰ কামি হাৰা চিধা কৰি দিব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নাজানে যে মুছলমানসকল কেনেকুৱা। মুছলমানসকলৰ হিমন্ত বিশ্ব শৰ্মাই কামি হাৰা চিধা কৰিব কোনো পদ্ধতিও নোৱাৰে, কাৰণ একমাত্ৰ কামি হাৰা যদি চিধা কৰিব পাৰে মুছলমানসকলৰ আল্লাহে পাৰিব। একমাত্ৰ আল্লাহৰ বাহিৰে অন্য যিমানে লিডাৰ আহক, পৃথিৱীত লিডাৰ আহি ধ্বংস হৈ যাব, তথাপি মুছলমানৰ কামি হাৰা চিধা কৰিব লগা মানুহ পৃথিৱীত জন্ম হোৱা নাই। গোৰেশ্বৰ সমষ্টিত মাইনৰিটিসকলৰ ভোট কিমান আছে বুলি ভাবে? গোৰেশ্বৰ সমষ্টিত ধৰক প্ৰায় 30,000 আমাৰ মাইনৰিটি মুছলমানসকল আছে, আৰু মাইনৰিটি মুছলমানসকলেতো এতিয়া সজাগ হৈছে, জানেই যে মাইনৰিটিসকলৰ ভোট লৈ প্ৰত্যেকটা ৰাজনীতিক দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। ইলেকশ্যনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে এটা, ইলেকশ্যন যোৱাৰ পিছত প্ৰতিশ্ৰুতিবিলাক আহৰি যায়। সেইকাৰণত আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দল আমি গোৰেশ্বৰ সমষ্টিত আমাৰ মাইনৰিটিসকলেতো ভোট দিবই, আৰু অন্য জনগোষ্ঠীৰ ভাইসকলেও আমাক ভোট দিব। কিয়? আমাৰ দলৰ এটা স্লোগান আছে যে 1 টাকাৰ ৰাত চলেগা, হিন্দু মুছলিম সাথ চলেগা। গোৰেশ্বৰ সমষ্টিত কিমান ভোট আছে? চাওক, গোৰেশ্বৰ সমষ্টিত প্ৰায় 2,05,000 ভোট আছে। যেহেতু আমাৰ গোৰেশ্বৰ সমষ্টিত প্ৰায় কেণ্ডিডেট 14জনমান আছে, যেহেতু 14জনমান কেণ্ডিডেট আছে, তাতে মই ক'ব পাৰোঁ যে কম ভোটৰ ব্যৱধানত মই কমচে কম প্ৰত্যেকটা দলৰ পৰা মই কমচে কম 10,000 পৰা 15,000 বেছি ভোট লৈ মই জয় হ'ম। সকলোৱে মাইনৰিটি ভোট লৈ পেলাই আপুনি জয় হ'ব বুলি ভাবে নেকি? নাই, অকল যি মাইনৰিটিসকলৰ ভোট লৈ জয় হ'ম সেইটো নাই, কাৰণ এটা ৰাজনীতিক দল এটা জনগোষ্ঠীৰ লগত লৈ নহয়, প্ৰত্যেকটা জনগোষ্ঠীৰ লগত লৈ কেনেই মই এইবাৰ গোৰেশ্বৰ সমষ্টিত জয় হ'ম। কাৰণ যেহেতু আমাৰ দলৰ এটা শ্লোগান আছে, মই কৈছোঁই যে 1 টাকাৰ ৰাত চলেগা, হিন্দু মুছলিম সাথ চলেগা। আমাৰ দলত সকলো
জনগোষ্ঠীয়ে আমাক আদৰি লৈছে আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ। যেহেতু মাইনৰিটিসকলে বি পি এফ দলত বহুতকেইটা মাইনৰিটিসকলে আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, বি পি এফ দলত যিহেতু আমাৰ মাইনৰিটিসকল আছে, যিবিলাক লিডাৰ আছে আৰু যিবিলাক কৰ্মকৰ্তা আছে, কিছুমান কৰ্মকৰ্তাসকলক ভয় দেখুৱাইছে যে তোমালোকক IBS দিছোঁ, অৰুণোদয় দিছোঁ, তোমালোকে যদি এতিয়া আমি BJPৰ লগত এলায়েন্স হৈছোঁ, যদি BJPৰ মিটিঙত নাযাৱা তোমালোকৰ অৰুণোদয় কাটি দিয়া হ'ব বা IBSটো কাটি দিয়া হ'ব। তাৰ ভয়ত মাইনৰিটি মানুহে এই BJPৰ লগত যিহেতু BPFৰ এলায়েন্স আছে বাধ্যতামূলক যাই আছে। কিন্তু ভোটটো কিন্তু চাব আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ যিটো ছবি, বেটৰ ছবিত ভোট দিব, এইটো একদম 100%। মাইনৰিটিসকলৰ লিডাৰগিলাকে BJPৰ ষ্টাৰ কেম্পেইনাৰ হৈ আছে, কি ক'ব? চাওক, মাইনৰিটিসকলৰ যিবিলাক এতিয়াও BPFৰ লিডাৰ হৈ কেনে BJPৰ হৈ প্ৰচাৰ চলাই আছে, সেইটো খুব লাজ লগা কথা। কাৰণ যেহেতু BJPৰ অসমৰ এজন মুখ্যমন্ত্ৰী আছিল, যিজন নাকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে মুছলমানসকলৰ কামি হাৰা চিধা কৰিব। আৰু সেই যিবিলাক BPFত থকা লিডাৰসকলে এতিয়াও BJPৰ হৈ প্ৰচাৰ কৰি আছে, আচলতে সিহঁতে মাইনৰিটি নামত সিহঁতে কলংক হয়। আমাৰ নিচিনা মানুহ হ'লে আমি লগে লগে দল ত্যাগ কৰিলোহেঁতেন যে আমি BPF কৰোঁ হয়। BPF যিহেতু BJPৰ লগত এলায়েন্স আছে, আমি যেতিয়া আরেকবাৰ BTC ইলেকশ্যন আহিব আমি BPFৰ লগত থাকিম। আমি এতিয়া বিধানসভা সমষ্টিত আমি BJPৰ হকে আমি কোনো পৰ্যায়ে আমি প্ৰচাৰ চলাব নোৱাৰিম। কাৰণ কিয়, BJPয়ে যিহেতু মাইনৰিটিসকলক একপক্ষভাৱে অন্যায় অত্যাচাৰ হাৰাশাস্তি কৰিম বুলি এনি টাইম কৈ থাকে। আৰু 2 দিন আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মুছলমানসকলৰ কামি হাৰা চিধা কৰি দিব। সেইকাৰণত মই BPFৰ যিবিলাক লিডাৰসকলে, আমাৰ মাইনৰিটি লিডাৰসকলে BJPৰ হকে প্ৰচাৰ চলাই আছে, অতি সোনকালে যদি প্ৰচাৰটো বন্ধ কৰে ভাল হয়। আৰু কি ক'ব আপোনালোকে, যিটো অসমত চৰকাৰ কৰিব পাৰিব নেকি, অকলে চৰকাৰ কৰিব পাৰিব নেকি? চাওক, আমি অসমত আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলে আমি যদি অকলে চৰকাৰ গঠন কৰিবও নোৱাৰোঁ, কিন্তু আমি ফেক্টৰ হ'ম। যোনেই চৰকাৰ গঠন কৰক, কিন্তু আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ প্ৰয়োজন হ'ব। যেতিয়া ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ প্ৰয়োজন হ'ব, আমিতো আৰু এনেই নাযাওঁ। আমাৰ প্ৰতিশ্ৰুতি লৈ আমাক নোহোৱাকৈ যেতিয়া চৰকাৰ কৰিব নোৱাৰিব, আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বাধ্য হ'ব। কাৰণ চৰকাৰ গঠন কৰোঁতে যেতিয়া আমাক দৰকাৰ পৰিব।